আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ আপোনালোকৰ বাবে ৰাজ্যিক শিশু সুৰক্ষা ফালৰ পৰা বহুত পদ মুকলি কৰি দিছে অসম চৰকাৰে আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব ইয়াত কোনো ধৰণৰ এক্সাম নাই ভাইভা নাই আপোনালোকে ডাইৰেক্ট সিলেকশন পাব কেনেদৰে পাব আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান আপোনালোকৰ ইয়াত পাৰ মান্থ স্যালাৰি কিমান পাব আৰু ইয়াত সিলেকশন প্ৰসেসটো কেনেকুৱা ধৰণৰ গোটেইখিনি আপোনালোকে জানিবলৈ হ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু টোটেল পোষ্ট কিমান আহিছে ইয়াত আপোনালোকৰ কোনটো বিভাগৰ ফালৰ পৰা পদ মুকলি কৰি দিছে এইটো আপোনালোকে গোটেইখিনি জানিবলৈ হ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক পোনপ্ৰথমতে আপোনালোক জনাই দিছোঁ অৰ্গানাইজ কোনে কৰিছে ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি অসমে ইয়াত আপোনালোকৰ বিভিন্ন ধৰণৰ পোষ্ট আছে যেনে ধৰণৰ চেয়াৰপাৰ্চন মেম্বাৰ ছ'চিয়েল ৱৰ্কাৰ ইত্যাদি আপোনালোকৰ বিভিন্ন ধৰণৰ পোষ্ট দেখিব ইয়াত টোটেল আপোনালোকৰ পোষ্ট আছে 88 পোষ্ট ইয়াত আপোনালোকৰ কোনো চিন্তা নকৰিব আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ ইয়াত পোষ্ট দিয়া আছে আপোনালোকে নিজৰ ডিস্ট্ৰিক্টতে আপোনালোকে এই চাকৰিটো পাবলৈ সক্ষম হ'ব আপোনালোকে ইয়াত হায়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট যদি আপোনালোকে সিম্পল 8 পাছ 10 পাছ 12 পাছ হৈছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব এজ লিমিটটো 35 পৰা 62 লৈ ধৰা হৈছে এপ্লিকেশ্যন ফিজ ইয়াত নীল দিয়া হৈছে আপোনালোকে এটকাও দিব নালাগে এপ্লিকেশ্যন ফিজটো ষ্টাৰ্ট ডেট আপোনালোকৰ 23 জুনৰ পৰা আৰম্ভ হৈছে অৰ্থাৎ 23 জুনৰ পৰা আৰম্ভ হৈছে আৰু 10 জুলাইলৈকে ইয়াৰ লাষ্ট ডেট আপোনালোকৰ হাতত মাত্ৰ আপোনালোকৰ 9টা দিন আছে আপোনালোকে এই 9টা দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ বাবে ইয়াত অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত আপোনালোকৰ ইয়াত ভেকেঞ্চিসমূহ তেওঁলোকে দিছে আৰু তেওঁলোকে ডিস্ট্ৰিক্ট ওয়াইজ ইয়াত মেনশ্যন কৰিছে মই আপোনালোকক গোটেইখিনি দেখুৱাম তাৰ আগতে আপোনাক মই জনাব বিচাৰিছোঁ ইয়াত আপোনালোকৰ দুই ধৰণৰ পোষ্ট আছে চাইল্ড ৱেলফেয়াৰ কমিটিৰ ফালৰ পৰা আপোনালোকৰ 65 পোষ্ট মুকলি কৰি দিছে চেয়াৰপাৰ্চন এণ্ড মেম্বাৰৰ কাৰণে ইয়াত আপোনালোকে ডিস্ট্ৰিক্ট ওয়াইজ চাব ডিস্ট্ৰিক্ট প্ৰথমতে সিৰিয়েল নম্বৰ থাকিব ডিস্ট্ৰিক্ট চেয়াৰপাৰ্চন মেম্বাৰ ৰিজাৰ্ভ ফৰ ফিমেলৰ কাৰণে ঠিক আছে বাক্সা এটা পোষ্ট 4টা মেম্বাৰৰ কাৰণে অৰ্থাৎ চেয়াৰপাৰ্চনৰ কাৰণে এটা পোষ্ট মেম্বাৰৰ কাৰণে 4টা পোষ্ট মই বাৰে বাৰে কৈ নাথাকোঁ মেম্বাৰ বা চেয়াৰপাৰ্চন এইটো কৈ নাথাকোঁ আপোনালোকে চাই ল'ব বৰপেটাত এটা বিশ্বনাথত আপোনালোকৰ বঙাইগাঁৱত আছে চৰাইদেউত আছে চিৰাঙত আছে কিমান আছে আপোনালোকে নিজে চাই ল'ব মই আপোনালোকক ডিস্ট্ৰিক্টখিনি জনাই দিছোঁ যে কোন কেইখন ডিস্ট্ৰিক্টত আছে অসমৰ প্ৰায় বেছিভাগ ডিস্ট্ৰিক্টতে দিয়া আছে আপোনালোকে চাই ল'ব চৰাইদেউ চিৰাং ধুবুৰী ডিমা হাছাও গোৱালপাৰা হোজাই যোৰহাট কামৰূপ মেট্ৰ' কাৰ্বি আংলং কৰিমগঞ্জ কোকৰাঝাৰ লখিমপুৰ মাজুলী নগাঁও শিৱসাগৰ নলবাৰী সাউথ চালমাৰা তিনিচুকীয়া ওদালগুৰি ৱেষ্ট কাৰ্বি আংলং তামুলপুৰ বজালি এনেদৰে 26খন ডিস্ট্ৰিক্টত দিয়া আছে আৰু টোটেল পোষ্ট আপোনালোকৰ ইয়াত 65 দিয়া আছে আৰু ইয়াত আপোনালোকে ইয়াত যে বিট দেখিব আপোনালোকে নেম অফ পোষ্ট ছ'চিয়েল ৱৰ্কাৰ কাৰণে দিয়া আছে 23টা পোষ্ট ইয়াতে দিয়া আছে আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ ভেকেঞ্চিসমূহ ঠিক আছে ছ'চিয়েল ৱৰ্কাৰ কাৰণে 23টা টোটেল পোষ্ট আছে আৰু ডিস্ট্ৰিক্টটো আপোনালোকে চাব ছ'চিয়েল ৱৰ্কাৰ ৰিজাৰ্ভ ফৰ ফিমেলৰ কাৰণে এইটো মই আপোনালোক জনাই দিছোঁ ঠিক আছে বাক্সাৰ কাৰণে ছ'চিয়েল ৱৰ্কাৰ এটা পোষ্ট ফিমেলৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন আছে বৰপেটাত এটা পোষ্ট বঙাইগাঁৱত এটা পোষ্ট ফিমেলৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰা আছে পোষ্টটো চৰাইদেউ দুটা পোষ্ট ফিমেলৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন দিয়া আছে ডিমা হাছাওত এটা পোষ্ট ফিমেলৰ কাৰণে এটাও ৰিজাৰ্ভেশ্যন দিয়া নাই গোৱালপাৰাত দুটা পোষ্ট ফিমেলৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন এটা পোষ্ট হাইলাকান্দিত এটা পোষ্ট হোজাইত আপোনালোকৰ দুটা পোষ্ট এটা ৰিজাৰ্ভেশ্যন ফিমেলৰ কাৰণে যোৰহাটত এটা পোষ্ট কৰিমগঞ্জত দুটা পোষ্ট ফিমেলৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভেশ্যন দিয়া আছে কোকৰাঝাৰ দুটা পোষ্ট ফিমেলৰ কাৰণে এটা আপোনালোকৰ ৰিজাৰ্ভেশ্যন দিয়া আছে ফিমেল আপোনালোকে গোটেইখিনি বেছিভাগ ডিস্ট্ৰিক্টতে দিয়া আছে ৰিজাৰ্ভেশ্যনটো আপোনালোকে চাই ল'ব ঠিক আছে মাজুলীত এটা পোষ্ট মৰিগাঁৱত এটা পোষ্ট সাউথ চালমাৰাত দুটা পোষ্ট ৱেষ্ট কাৰ্বি আংলঙত আপোনালোকৰ দুটা পোষ্ট দিয়া আছে আৰু এটা ৰিজাৰ্ভেশ্যন ফৰ ফিমেলৰ কাৰণে দিয়া আছে ঠিক আছে টোটেল আপোনালোকৰ ফিমেলৰ 10টা ৰিজাৰ্ভেশ্যন দিয়া আছে আৰু টোটেল 23 পোষ্ট আছিলে ঠিক আছে আপোনালোকে এইখিনি এতিয়া চালে আৰু ইয়াত আপোনালোকে পোনপ্ৰথমৰ আটাইতকৈ ডাঙৰ আপোনালোকৰ কৰাটো হ'ল যে ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকুৱা ঠিক আছে ইয়াত আপোনালোকৰ 1 জানুৱাৰী 2026লৈ আপোনালোকৰ কাউণ্ট কৰা হ'ব যদি আপোনালোকৰ 1 জানুৱাৰী 2026 আগত 35 বছৰ হোৱা নাই তেনেহ'লে আপোনালোকে নোৱাৰিব আবেদন কৰিব আৰু যদি আপোনালোকৰ মেক্সিমাম এজ 62 35ৰ পৰা যদি 62 আণ্ডাৰত আছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াত কোনো ধৰণৰ আপোনালোকৰ ইয়াত SC ST আপোনালোকৰ থাকিব কিন্তু ইয়াত 62 যদি জেনেৰেল সকলৰ 62তকৈ অত্যাধিক আপোনালোকৰ বয়স হৈছে তেনেহ'লে আপোনালোকে নোৱাৰিব ইয়াত আবেদন কৰিব আৰু ইয়াত আপোনালোকৰ মিনিমাম আপোনালোকৰ 35 এজ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকৰ 62 হ'ব লাগিব SC ST ক'লে 5 ইয়াৰ্ছ পাব আৰু OBC ক'লে 3 ইয়াৰ্ছ ঠিক আছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত
আপোনালোকৰ যিসকলৰ শিশু সুৰক্ষাৰ বাবে যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব ঠিক আছে ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত বেছিকৈ নিৰ্ভৰ নকৰে যদিহে আপোনালোকৰ এক্সট্ৰা কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব যদিহে আপোনালোকে শিশু সুৰক্ষাৰ কিবা যদি চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে ইয়াত আপলোড কৰিব লাগিব আৰু আপোনালোকে এক্সপিৰিয়েঞ্চ ঠিক আছে এক্সপিৰিয়েঞ্চ যদি সেই যিটো কৰ্মৰ বাবে আপোনালোকে চাৰ্টিফিকেট দিছে তাৰ লগত আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো দি দিব ঠিক আছে আপোনালোকে কোনো ধৰণৰ এক্সাম নাই কোনো ধৰণৰ আপোনালোকৰ ইণ্টাৰভিউ নাই ডাইৰেক্ট চিলেকশ্যন পাব এইটো খুব ভাল হয় আৰু বহুত বেছি আপোনালোকে চেলেৰিও পাব ঠিক আছে ইয়াত আপোনালোকৰ ইম্পৰ্টেণ্ট আপোনালোকৰ ডকুমেণ্ট কি লাগিব আপোনালোকৰ হায়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন গোটেই লাগিব মেট্ৰিকৰ পৰ্যন্ত গোটেইখিনি লাগিব আৰু আপোনালোকৰ ইয়াত এপ্লাই আপোনালোকে 10 জুলাইৰ আগতে কৰিব লাগিব ঠিক আছে আৰু ইয়াত আপোনালোকৰ যিমানখিনি আপোনালোকৰ ডকুমেণ্ট আছে যেনে পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড এমপ্লয়মেণ্ট চাৰ্টিফিকেট গোটেইখিনি আপোনালোকে ইয়াত এটেচ কৰিব লাগিব ঠিক আছে ইয়াত আপোনালোকক জনাই দিছোঁ যে ইম্পৰ্টেণ্ট ডেট অফ ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি ভেকেঞ্চি 2026 বৰ্ষৰ বাবে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছবোৰ আপোনালোকে চাই ল'ব ষ্টাৰ্টিং ডেট দিয়া আছে আপোনালোকৰ কেতিয়া আপোনালোকে ষ্টাৰ্ট হৈছিলে 23 জুনৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু লাষ্ট ডেট আপোনালোকৰ 10 জুলাইলৈকে ঠিক আছে ইয়াত এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো দি দিছোঁ আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি আপোনালোকে গোটেইখিনি ফিল আপ কৰি আপোনালোকৰ ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰিব আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত যদি আপোনালোকৰ আছে পষ্ট তেনেহ'লে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টতে কৰক অন্য ডিষ্ট্ৰিক্টলৈ আপোনালোকে যাবলৈ প্ৰয়োজন নাই আপোনালোকৰ যদি ডিষ্ট্ৰিক্টত এটাও নাই তেনেহ'লে আপোনালোকৰ নিয়াৰেষ্ট যিটো নেকি ওচৰৰ আপোনালোকৰ ডিষ্ট্ৰিক্ট হয় সেইখনত আপোনালোকে চিলেক্ট কৰক ঠিক আছে তাৰপিছত আপোনালোকে ফৰ্মটো জমা দি দিয়ক তেতিয়া আপোনালোকৰ চিলেকশ্যন অতি শীঘ্ৰে হ'ব আৰু এইটো খুব আপোনালোকৰ অতি সোনকালে আপোনালোকৰ ৰিজাল্টসমূহ বা আপোনালোকৰ যিখিনি কি মেৰিট লিষ্ট সেইটো ফলাফল আপোনালোকলৈ মুকলি কৰি দিব ঠিক আছে আপোনালোকে যদি ইচ্ছুক হয় তেনেহ'লে আবেদন কৰিব পাৰিব টোটেল পষ্ট 88 আছে প্ৰতিখন জিলাৰ বাবে ইয়াত আপোনালোকৰ পষ্টসমূহ দিয়া আছে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব চেয়াৰপাৰ্চন মেম্বাৰ এণ্ড ছ'চিয়েল ৱৰ্কাৰ কাৰণে দিয়া আছে 88 পষ্ট কিন্তু ইয়াত আপোনালোকে গ্ৰেজুৱেট কোৱালিফাই যদিহে আপোনালোকে মিনিমাম 3 পাছ ঠিক আছে মিনিমাম 3 পাছৰ লগত যদি এক্সট্ৰা আপোনালোকৰ কোৱালিফিকেশ্যন আছে অৰ্থাৎ শিশু সুৰক্ষাৰ বাবে লাগিব ঠিক আছে আপোনালোকৰ শিশু সুৰক্ষাৰ বাবে যদি এক্সট্ৰা চাৰ্টিফিকেট আছে এক্সপিৰিয়েঞ্চ আছে 10 পাছ হওক 12 পাছ হওক আপোনালোকে সকলোৱে আবেদন কৰিব পাৰিব কিন্তু ইয়াতো আপোনালোকে চাব চেয়াৰপাৰ্চনৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰু আপোনালোকৰ যিটো নেকি মেম্বাৰ আৰু ছ'চিয়েল ৱৰ্কাৰ কাৰণে আপোনালোকে 10 পাছ 12 পাছ হ'লেও একো নাই কিন্তু এক্সপিৰিয়েঞ্চখিনি লাগিবই যদি নাই তেনেহ'লে আপোনালোকে আবেদনে কৰিব নোৱাৰিব যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে মোৰ চেনেলটো আপোনালোকে পোনপ্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব কাৰণ এনেকুৱা ভিডিঅ' আপোনালোকে আগৰ দিনতো পাই থাকিব আৰু যদিহে আপোনালোকে ADAD 3.0 বাবে প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কেইখনমান কিতাপৰ লিংক দিয়া আছে আপোনালোকে বাই কৰি পঢ়িব পাৰে আৰু বহুত ভাল এক্সপিৰিয়েণ্টে তেওঁলোকে ৰিভিউ দিছে যে এইকেইখন কিতাপ খুব ভাল আৰু খুব আপোনালোকৰ মেথছ বা ৰিজনিংবিলাক সুন্দৰভাৱে ছল্ভ কৰা আছে ধন্যবাদ